চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ডিএৰ বকেয়া মুকলি কৰাই দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে। অৱশেষত কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ যে অনাদায় শিক্ষকৰ মৰুগীয়া বানচৰ বকেয়া আদায়ৰ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে। চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আইনী যুঁজ দি গুৰুত্বপূৰ্ণ জয়লাভ কৰিছে ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকসকলে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে দাখিল কৰা এটা গোচৰৰ ৰায়দান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ এজনীয়া বিচাৰপীঠে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ মৰুগীয়া বানচৰ অনাদায় বকেয়া মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগক নিৰ্দেশ দিছে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে ঠিকাভিত্তিক টেট শিক্ষকসকলক 2019 চনৰ জুলাইৰ পৰা 2021 চনৰ ডিচেম্বৰলৈ 5% মৰুগীয়া বানচৰ বকেয়া আৰু 21 চনৰ জুলাইৰ পৰা 22 চনৰ আগষ্টলৈকে 11% আৰু 3% মৰুগীয়া বানচৰ বকেয়া আদায় দিব লাগিব। আৰু নিৰ্দেশনাত ন্যায়ালয়ে এই বুলি স্পষ্ট কৰি দিলে যে ঠিকাভিত্তিক টেট শিক্ষকসকলক বকেয়া প্ৰদানৰ প্ৰক্ৰিয়া 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। গোচৰীয়া প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজকো ৰায়দানৰ প্ৰত্যায়িত প্ৰতিলিপি সংগ্ৰহ কৰি সেয়া চৰকাৰী পক্ষৰ ওচৰত দাখিল কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশনাত সন্নিৱিষ্ট কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ শিক্ষকসকলক 2019 চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 5% মৰুগীয়া বানচ, 2021 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 11% আৰু 3% আৰু 2022 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ 3% মৰুগীয়া বানচ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অকল সিমানেই নহয়, চৰকাৰে মৰুগীয়া বানচ বৃদ্ধিৰ ফলত পাবলগীয়া বকেয়াও নিয়মীয়া শিক্ষকসকলক প্ৰদান কৰে। কিন্তু অতি লক্ষণীয়ভাৱে চৰকাৰে ভাগ ভাগ কৰা নীতিৰ আশ্ৰয় লৈ এক নিৰ্দেশনাৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষকসকলৰ মৰুগীয়া বানচ বৃদ্ধিৰ ফলত পাবলগীয়া বকেয়াৰ পৰা বঞ্চিত কৰে। আৰু চৰকাৰৰ এনে বঞ্চনাক লৈ ক্ষুণ্ণ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শুনানি কালত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এনে আবেদনৰ তীব্ৰ বিৰোধিতা কৰে অসম চৰকাৰে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ হৈ অধিবক্তাই যুক্তি দৰ্শায় যে টেট উত্তীৰ্ণ শিক্ষক সমাজে বকেয়া বিচাৰি যি আবেদন দাখিল কৰিছে তাৰ কোনো আইনসন্মত ভিত্তি নাই। নিয়মীয়া কৰ্মচাৰীৰ দৰে ঠিকাভিত্তিক টেট শিক্ষকসকলে বকেয়া লাভ কৰিব নোৱাৰে আৰু চৰকাৰে আদালতক ভিন্ন যুক্তিৰে পতিয়ন নিয়াৰ চেষ্টা চলায়। ইয়াৰ বিপৰীতে গোচৰীয়া শিক্ষক সংগঠনটোৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা শান্তনু বৰঠাকুৰে যুক্তি দৰ্শায় যে নিয়মীয়া শিক্ষকসকলৰ দৰে ঠিকাভিত্তিক শিক্ষকসকলেও একে দায়িত্ব আৰু কৰ্তব্য পালন কৰে। এনে প্ৰেক্ষাপটত ঠিকাভিত্তিক টেট শিক্ষকসকলক বকেয়াৰ পৰা বঞ্চিত কৰাটো বৈষম্যমূলক আৰু ইয়াৰ জৰিয়তে ভাৰতীয় সংবিধানৰ 14(16)(1) অনুচ্ছেদ ভংগ হৈছে। এনেদৰে দীৰ্ঘদিন ধৰি সকলো পক্ষৰ যুক্তি শুনাৰ অন্তত আদালতে ঠিকাভিত্তিক শিক্ষকসকলক বকেয়াৰ পৰা বঞ্চিত কৰি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2022 চনৰ 1 ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশ খাৰিজ কৰে। লগতে আদালতে ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰাপ্য বকেয়া 2 মাহৰ ভিতৰত মুকলি কৰি দিবলৈ অসম চৰকাৰ তথা শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে। আৰু নিশ্চিতভাৱে এইসকল শিক্ষকৰ বাবে আহিছে এই সুখবৰ। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।